हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल आज এটা বহুত দিন ভিডিও বনাব গৈছে আৰু মোৰ ফালে মোৰ চুলি নোহোৱা হৈছে তো মানে ইয়াতে মেলা চলি আছে আৰু অসমৰ বাহিৰত আছো তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মেলা কেনেকুৱা হয় তো আপোনালোকে চাই থাকিব মোৰ এই ভিডিওটো হেল্ল' গাইস ইয়াতে মেলা আপোনালোকে দেখা পাইছে মানুহ মেলা পিছফালে আছো এতিয়া আৰু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ভাল মানে কি ভাল দৃশ্য এতিয়া চাওমিন তো কিবা মমো চমো পায় ইয়াতে আজি মানে যি খাওঁ তাকে আৰু ফ্ৰীডম খাই ওলাই দিছে যি খাব মন যায় তাকে এইফালে পুৰা আছে এতিয়া মেইন চাইডত যাম ভিডিওটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বন্ধুগণ আমি দেখাম চিকেন পকোড়া আপোনালোক দেখাব চিকেন পকোড়া ইয়াত চিকেন পকোড়া আছে এতিয়া আমি চিকেন পকোড়া খাই আছো এয়া আমাৰ দোস্তে চিকেন পকোড়া খাই আছে তো গাইস এতিয়া মই সোমাই পৰিছোঁ মেলাৰ মাজত আপোনালোকে মেলা দেখা পাই আছে এইফালে দোকানবোৰত কি কি পোৱা যায় নাযায় এতিয়া দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব দোকানত কি কি পায় কি কি নাপায় লেটছ গো দোকানে আচ্ছা এইটো হৈছে কেলা আৰু কেলা চেক আছে জুচ বনাই আছে আৰু কি কি আছে আচ্ছা অনার আছে আপেল আছে আর আছে हमें भी ले ले वीडियो में चले लेके आने वाला कौन है वीडियो में ले ले आने वाला ये है आएगा यूट्यूब में आएगा हो गया ठीक है भाई और इधर जाएगा अभी क्या जाम इफाले मिठाई दुकाনত ইয়াতে মিঠাই আছে ভজা আছে মিষ্টি আছে আৰু বেলেগ বাকেটত মিঠাই আছে বিভিন্ন ধৰণৰ মিঠাই আছে সব মিঠাই पूरा मिठाई मिठाई আমি বাদ দিয়ে খাই খাই আছে মিঠাই খাই পাছত কাম নাই কি বস্তু ভালে মিঠাই আছে বহুত ধৰণৰ ই মিঠাই খাব কি নাখাব বা বস্তু যিবিলাক সৰু বাচ্চাৰ ল'ৰা ছোৱালী মানুহ কিবা কিনাৰ বাবে বেগ চেগ আছে আৰু এইফালে কিবা কিবি আছে বহুত হ'লে গৈ থাকিম খেলাৰ কাৰণে আছে আৰু এইফালে আছে এইটো আপোনাৰ খৰি চৰি পোৱা যায় ইয়াতে কিবা স্প্ৰে আছে নেকি আৰু কাপোৰৰো কিবা আছে এইফালে কাপোৰ চাপোৰ পোৱা যায় সেইটো কাপোৰৰ দোকান ইয়াতে কাপোৰ পোৱা যায় আপোনালোকে ঠাণ্ডাৰ কাৰণে যিখিনি পাব আৰু এইখন এখন চাটৰ দোকান ইয়াতে পোৱা যায় আপোনাৰ চাওমিন বহুত ভিৰ লাগিছে চাওমিন পোৱা যায় আঞ্জা কিবা পোৱা যায় ইয়াতে আৰু এইফালে মিঠাই পোৱা যায় এইখন মিঠাই দোকান আৰু ডাঙৰ ডাঙৰ চিঙৰা আছে দেখা পাইছোঁ জুম কৰি আছে এইটো ডাঙৰ চিঙৰা একেবাৰে ডাঙৰ চিঙৰা আছে মিঠাই আছে কিবা কিবি আছে মিক্সাৰ সেইটো মন দিব লাগে আৰু এইফালে আছে কিবা এইখন আছে মহাকালী ভণ্ডাৰ ফাষ্টফুড লিখা আছে ইয়াৰ বিভিন্ন দোকান আছে এইখন আছে জোতা চোতা কিবা ইউনিফৰ্ম ড্ৰেছ পোৱা যায় আপোনালোকে এতিয়া কেমন ড্ৰেছৰ পৰা আদি কৰি কিবা ড্ৰেছ পোৱা যায় তাৰপিছত এইফালে আছে কিবা কিবি বহুত দৰকাৰী বস্তু তো বন্ধুসকল এইখন হৈছে আইচক্ৰীমৰ দোকান আৰু আমি ডেইলি খাওঁ আইচক্ৰীম আজি মেলাত লৈ আহিছে দাদা আইচক্ৰীমখন দোকান ইয়াত জুচ চুচ পোৱা যায় আৰু ডেইলি লৈ মানে খাওঁ আমি আজি ইয়াতে মেলাত লৈ আহিছে মেলাত লৈ আহিছে এইফালে আৰু কিবা কিনি আছে খেলাৰ কাৰণে বস্তু আছে ছোৱালী মানুহৰ বা কিবা কিনি যিকোনো ইনষ্ট্ৰুমেণ্ট লাগে দিৱালীৰ বাবে বস্তু আছে দিৱালীৰ বাবে মহম্মদ থকা আছে কিবা মন্দিৰ পূজা আছে আৰু এইফালে সম্পূৰ্ণ মেলা আবেলি সময়ত মানুহ বেছি হ'ব কোনোবা ফটোগ্ৰাফি কৰি আছে কোনোবাই আছে এইবিলাক আচলতে হোটেল ৰেষ্টুৰেণ্ট হয় চহৰৰ কাৰণে ৰেষ্টুৰেণ্ট হস্পিটেল হয় থাকক আপোনালোকে সোমাই যাম এইটো কি হোটেল কি হয় বনাইছে ডিজাইনিং কৰি এইটো হৈছে দহ হয় স্কোৱাড আমাৰ আৰু ইয়াতে কিবা ডিজাইনিং প্ৰগ্ৰাম বনাইছে এইটো প্ৰজেক্ট আপুনি হৈ আছে ইয়াতে প্ৰজেক্ট আছে ইয়াতে প্ৰজেক্ট হৈ আছে এইটো আৰু এইফালে আছে মেলৰ চুৰি চুৰি পোৱা যায় আৰু কিবা কিবি পোৱা যায় বেলেগ বস্তু নাই আৰু কিছুমান আছে এইফালে আছে আমাৰ ইণ্ডিয়া হেপী দীপাৱলী কেলে বনায় দীপাৱলী বনাই আছে সেইকাৰণে তো আচ্ছা ভাল বনাইছে মানে হিন্দী অসমীয়া মিক্স হৈ গৈছে দেই তুমগুৰি দেখাইছোঁ এইফালে প্ৰজেক্ট আছে ফাইল আছে ইয়াতে বহুত আৰ্টিষ্ট কৰা আছে সেইকাৰণে প্ৰজেক্ট এইবিলাক হোটেল চটেল কিবা কিবি আছে হৈ থাক ভিডিঅ' দিম মই একে বনাইছোঁ এইফালে বাচ্চাবিলাক খেলাৰ কাৰণে কিবা আছে পাম চাম গেছ চেছ কিবা মানে নাৱৰ চলা আছে ঝোলা আছে কালি পূজা মেলা হয় এটা বহুত ভিৰ লাগি আছে বহুত ভিৰ গ্ৰুপ আৰু এইটো ফায়াৰিং আপোনালোকে এইবিলাক কৰে পিষ্টল ফায়াৰিং হেণ্ড পিষ্টল ফায়াৰিং বেলুন লগা আছে বেলুন ফায়াৰিং কৰিব পাৰে শ্বুট কৰিব পাৰে আপোনালোকে লিখা আছে হৈছে কি মাৰিব লাগে খেলা হয়
আৰু এখন হোটেলৰ নিচিনা হয়, হোটেলে হয়। ইয়াতে দেখাত অসমীয়া গামোচা লগা আছে, অসমীয়া গামোচা লগা আছে। অসমৰ বাহিৰতো অসমীয়া কালচাৰ এৰা নাই আমি, মানুহখিনি এৰা নাই, চলি আছে এইবিলাক। আৰু এইফালে এখন আছে, সেইখন অলপ কিছু মই দেখাই আছোঁ। তাত আমাৰ কিবা ইয়াতে চালু গয়া है पक्का इरादा वाला ये ट्रेनिंग का प्रोग्राम है, जो से हमें आप लोग মেলা আপোনালোক চাই বোলে মেলা দেখা পাইছে। মেলা ফেচ কেম নকৰোঁ, কাৰণ হাতৰে হেৰি কৰোঁ, কাৰণ কিয় ফেচ কেম কৰাৰ অসুবিধা হয়। চালা এইখিনি আইচক্ৰীম খাবৰ কাৰণে মোক মাতিছা, একলা অকলে খালে, চিংগলে খালে আইচক্ৰীম। অকল এই জেগাত আপোনাৰ চাওঁ, ওপৰত চিলা উৰি আছে, তলত মেলা, ওপৰত চিলা, তলত মেলা, ওপৰত চিলা। এয়াই হৈছে ইয়াৰ প্ৰতীক। চাওক এই বন্ধুসকলে হনুমান দেখা পাইছে না, ৰাম হনুমান কিবা কিবি ঘোঁৰা লৈ ঘূৰি আছে ইয়াতে। এইটো হৈছে মানে অৱতাৰ কৰিছে। বন্ধুসকল সেইখিনি বাচ্ছা, সৰু বাচ্ছাবিলাক খেলাৰ কাৰণে দেখা পাইছে। ইয়াতে সৰু বাচ্ছা খেলে, আৰু এইফালে ঝোলা এখন আছে, খেলি আছে। এইটোৱে আৰু চলি আছে এইফালে এটা জাম্পিং এইটো চলে। আৰু মটকাটো এতিয়া লগা ইয়াতে হ'ব, মটকা ভঙা, আৰু এইফালে জাম্পিং আৰু এইফালে কিবা ৰ'ল চলি আছে। ঘূৰণীয়া গাড়ী আছে এইফালে। আৰু এতিয়া আমি আক্ৰমণ এইফালে আক্ৰমণ হৈ গৈছে অলৰেডি। আক্ৰমণ মোটাৰ বিজন MMG ये আমাৰ জাতি হাথিয়াৰ এইবিলাকে। ये तो राइफल है। এইবিলাকে যুদ্ধৰ সময়ত ব্যৱহাৰ কৰিছিলে। HMG I machine gun ইয়াতে ছাৰে ব্ৰিফিং কৰি আছে, মানে কোনটো কেনেকুৱা ফায়াৰিঙৰ কি হয় ছাৰে সম্পূৰ্ণ ব্ৰিফিং কৰি আছে ইয়াতে। আমাৰ চিভিলিয়ান পিপুলক ব্ৰিফিং কৰি আছে। চব ব্ৰিফিং ये है मोटर 81 mm मोटर और 51 mm भी है। इधर की है, इधर की इधर ये 30 mm AGS अच्छा बहुत ड्राई यूज करे खंदा है बहुत हाथियार गाइस। ৰাইফলৰ যিটো আপোনাৰ বস্তুবিলাক আছে দেখালোঁ, আৰু ভিডিঅ'টো কভাৰ কৰা হৈছে। আৰু বহুত দিনৰ মূৰত ভিডিঅ'টো আৰু আগবাঢ়িব নাপায় নাজানো, কিন্তু হয়তো ইয়াতে দা এণ্ড বুলি ক'ব পাৰি, হয়তো কেছৰবিলাক দেখাম। ধন্যবাদ।